নমস্কাৰ বন্ধু বান্ধৱীসকল, আহক আমি আজি এখন কণীৰ তৰকাৰী বনাওঁ। এই তৰকাৰীখন বনাবলৈ কি কি সঁজুলিৰ প্ৰয়োজন হ'ব মই আপোনালোকক দেখুৱাই লৈছোঁ। তাতে লাগিব বইল কণী, তাৰপিছতে বিলাহী পেষ্ট, জলকীয়া ৰং, মছলা, ইলাচি, পাঁচফোৰণ, হালধি, নিমখ সোৱাদ অনুসৰি, তেজপাত দুখিলা, জলকীয়া 3টা মই কাটি লৈছোঁ, পিঁয়াজৰ পেষ্ট আৰু ধনিয়া। আহক এতিয়া আমি বনাওঁ। মই কণীকেইটা প্ৰথমতে কটাৰী এখনে সৰু সৰু ফুটা কৰি লৈছোঁ, নিমখ হালধি অকণমান যাতে সোমাই যায়। আমাৰ ঘৰত মানুহ 3টা, সেই গতিকে আমি 3টা কণী লৈছোঁ। আপোনালোকে ঘৰৰ সদস্য অনুসৰি কণী ল'ব পাৰে, আৰু কণী যদি বেছি হয় তেতিয়াহ'লে বাকী সঁজুলিবিলাকো অলপ অলপ বেছি ল'ব। আহক এতিয়া মই এখন কেৰাহী পাতিছোঁ ষ্ট'ভত। প্ৰথমতে মই ইয়াত অলপ মিঠাতেল দিম। তেলখিনি গৰম হ'বলৈ দিছোঁ। তেল গৰম হৈছে ইতিমধ্যে। ইয়াতে মই প্ৰথমতে অকণমান হালধি, তাৰপিছত অকণমান জলকীয়া ৰং আৰু অকণমান নিমখ দিম। হালধি কম হোৱা যেন লাগিছে আৰু অলপ দি দিছোঁ। তাৰপিছতে ইয়াতে মই কণী 3টা দি দিম, বইল কৰি থোৱা। কণী 3টা ভালদৰে ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। প্ৰায় ৰঙচুৱা হৈছেগৈ, আৰু অলপ সময় ভাজিলে কণীকেইটা হৈ যাব। এয়া চব প্ৰায় ৰঙচুৱা হৈছেগৈ। মই এতিয়া কণীকেইটা নমাই থ'লোঁ। মই কেৰাহীখনত আৰু অলপ মিঠাতেল দি দিছোঁ। এতিয়া মই ইয়াতে দিম পিঁয়াজৰ পেষ্টখিনি, তাৰপিছত মই পাঁচফোৰণ দি দিম। পিঁয়াজখিনি অকণমান ভাজিব লাগিব ৰঙচুৱা হোৱালৈকে। এতিয়া মই ইয়াতে দিম ইলাচি 3টা। ইলাচি 3টা আপোনালোকে পিচি ল'ব পাৰে, মই কাটি দিছোঁ। অকণমান সময় ভাজি আছোঁ যাতে পিঁয়াজখিনি ৰঙচুৱা হয়। ইয়াতে মই এতিয়া হালধি দিছোঁ, লগতে মিট মছলাখিনি, জলকীয়া গুড়ি, নিমখ, গোটেই সঁজুলিখিনি মই ইয়াত দি দিছোঁ। অকণমান লৰাই দিছোঁ। তাৰপিছতে মই ইয়াত তেজপাত দুখিলা দি দিছোঁ আৰু কাটি থোৱা কেঁচা জলকীয়া কেইটা। এতিয়া মই ইয়াত বিলাহী পেষ্টখিনি দি দিছোঁ। এইখিনি ভালদৰে লৰাই দিম। ভালদৰে লৰাই অকণমান সময় লৰোৱাৰ পিছত ইয়াতে অলপ পানী দিম। পানীখিনি গৰম হ'লে ভাল। পানীখিনি মই গৰম কৰি থৈছোঁ। এইখিনি প্ৰায় ভজা হৈ গৈছে। এতিয়া মই ইয়াতে গৰম পানী দি দিছোঁ। চাব, পানী বেছি নিদিব, অলপ ডাঠ হ'ব লাগিব জোলটো। অকণমান কম হোৱা যেন লাগিছে, মই আৰু অকণমান দি দিলোঁ। এতিয়া এইখিনি অলপ সময় উতলিবলৈ দিম। তাৰপিছতে মই ইয়াত কণী 3টা দি দিছোঁ। দিয়াৰ পিছত মই এইখিনি ভালদৰে 5 মিনিটমান সময় উতলিবলৈ দিম। তাৰপিছত মই ধনিয়াখিনি কাটি লৈছোঁ। এতিয়া কটা ধনিয়াখিনি
দি দিছোঁ। ধনিয়াখিনি মই একেবাৰে গোটেইখিনি দিয়া নাই, দুভাগ কৰি এইখিনি অলপ আগি দিছোঁ আৰু কেইপাতমান অলপ পিছত দিম। এতিয়া মই এইখিনি ঢাকি দিলোঁ। অলপ সময় সিজাৰ পিছত 5-10 মিনিট উতলোৱাৰ পিছত গোটেইখিনি প্ৰায় হৈ গৈছে। মই ইয়াত বাকী থকা ধনিয়াকেইডালো দি দিছোঁ আৰু মই গেছটো অফ কৰি দিছোঁ। এতিয়া চাওক এইখিনি প্ৰায় ৰেডি হৈ গৈছে। মই এতিয়া বেলেগ এটা পাত্ৰত তৰকাৰীখিনি কাঢ়ি থৈছোঁ। চাওক তৰকাৰীখিনি প্ৰায় 2-3 মিনিটমান থোৱাৰ পিছত দেখিবলৈ কিমান